আজি UPPL কেন্দ্ৰীয় সমিতিৰ আহ্বানক্ৰমে মহাত্মা গান্ধী জাতীয় পিতা মহাত্মা গান্ধীৰ জন্মদিনাখনত আমি তেখেতক শ্ৰদ্ধা জনোৱাৰ উপৰিও BTC অঞ্চলত যোৱা 17 বছৰ ধৰি হাগ্ৰামা মহিলাৰ নেতৃত্বত যি চৰকাৰ চলিছিল এই চৰকাৰৰ সময়খিনিত BTC অঞ্চলত যি দুৰ্নীতি ভ্ৰষ্টাচাৰ চলিছিল সেইসকলৰ প্ৰতিবাদ জনাবৰ কাৰণে আমি আজি জিলা UPPLৰ আহ্বানক্ৰমে আমাৰ DC অফিচৰ সন্মুখত এটা অৱস্থান ধৰ্মঘট কৰিছোঁ আৰু আমি জানো যে BTCৰ মুৰব্বী হাগ্ৰামা মহিলাই তেওঁ নিজে এজন ভ্ৰষ্টাচাৰী শাসক তেওঁ নিজে বহুতো দুৰ্নীতিত লিপ্ত আছে যেতিয়া তেখেতে প্ৰথমে অনিষ্ট হৈছিল তেতিয়া এখন কথা কৈছিল যে তেওঁ BTC মডেল BTC গঠন কৰিব হয় এটা মডেল BTC গঠন কৰিলে কিন্তু মডেলটো হ'ল দুৰ্নীতিৰ মডেল আৰু তেখেতৰ এই দুৰ্নীতিৰ কাৰণে জনসাধাৰণে চৰকাৰৰ পৰা যিখিনি সা সুবিধা পাব লাগিছিল গাঁও অঞ্চলত যিখিনি উন্নয়ন ঘটিব লাগিছিল গাঁও অঞ্চলৰ সমাজ ব্যৱস্থা যেনেকুৱা উন্নতি হ'ব লাগিছিল তাৰ কিঞ্চিত একো পৰিৱৰ্তন হোৱা নাই আনকি BTC সৃষ্টি হোৱাৰ আগতে আমাৰ গাঁওসমূহ যেনেকুৱা আছিল তাতকৈ অধিক বেয়া হৈছে আৰু ইয়াৰ একমাত্ৰ কাৰণ হ'ল হাগ্ৰামা মহিলাই আৰু তেওঁৰ যিসকল কৰ্মী BPFৰ গোটেইখিনিয়ে দুখীয়াসকলৰ কাৰণে কেন্দ্ৰ চৰকাৰে দিয়া আঁচনিবোৰ সম্পূৰ্ণৰূপে আত্মসাৎ কৰিছে আৰু জনসাধাৰণক কোনো সুবিধা দিয়া নাই তেনেকুৱা সকলো বিষয়তে আজি NREGA আঁচনি যি দুৰ্নীতি হৈছে আয়ুৱা ঘৰ দিয়াৰ ক্ষেত্ৰত দুৰ্নীতি হৈছে ICDSত দুৰ্নীতি হৈছে শিক্ষা বিভাগত দুৰ্নীতি হৈছে PWD ডিপাৰ্টমেণ্টত দুৰ্নীতি হৈছে কাৰণ PWD ডিপাৰ্টমেণ্টৰ জৰিয়তে আমাৰ BTC অঞ্চলত যিখিনি ৰাস্তা পদূলি চেংচন কৰি আছিলে একেটা ৰাস্তা থেকে 3-4বাৰলৈকে চেংচন কৰি আনে কিন্তু কাম নকৰাকৈ পইচা খায় এনেকুৱা দুৰ্নীতি এনেকুৱা দকে শিপাই গৈছে যে গোটেই সমাজখনকে কোঙা কৰি পেলাইছে আৰু তেনেকুৱা অৱস্থা আমি নিবিচাৰোঁ আৰু সেইকাৰণে আজি এই দুৰ্নীতিকাৰীসকলক ইয়াত দুৰ্নীতিত অকল BPFৰ কৰ্মী নহয় ইয়াত বেংক কৰ্মী পৰ্যন্ত জড়িত আছে BDO অফিচৰ গোটেই কৰ্মচাৰী জড়িত আছে আৰু গোটেই জড়িত বিষয়াসকলক ব্যক্তিসকলক ইনকুৱাৰীৰ ওপৰত তেওঁলোকৰ ওপৰত ইনকুৱাৰী কৰিব লাগে তদন্ত হ'ব লাগে আৰু তদন্তৰ পিছত যিসকল দুৰ্নীতিত জড়িত হোৱা বুলি প্ৰমাণিত হয় তেওঁলোকক আইনী ব্যৱস্থা কৰিব লাগে আমি সেইকাৰণে ভাৰত চৰকাৰৰ ওচৰত এই দাবী উত্থাপন কৰিছোঁ বিশেষকৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে BTC অঞ্চলত যিখিনি দুৰ্নীতি যোৱা 17 বছৰ চলিছে অবাধে তাৰে এটা তদন্ত হ'ব লাগে আৰু তদন্ত কৰাৰ জৰিয়তে যিসকল ব্যক্তি আৰু যিসকল বিষয়া জড়িত বুলি প্ৰমাণিত তেওঁলোকক আইনী ব্যৱস্থা কৰিব লাগে আৰু যাতে আমাৰ সমাজৰ যি কেঞ্চাৰৰূপী কিবা দুৰ্নীতি সেইখিনি যাতে আমি নাইকিয়া কৰিব পাৰোঁ আমি UPPL বিচাৰোঁ বিশেষকৈ আমাৰ চৰকাৰে দুখীয়াসকলৰ কাৰণে যিখিনি আঁচনি দিছে সেই আঁচনিসমূহ আমাৰ দুখীয়াসকলে উপভোগ কৰিবলৈ সুবিধা পাওক সেইটো আমি বিচাৰোঁ আৰু আমাৰ সমাজ ব্যৱস্থা উন্নত হওক সেইটো আমি বিচাৰোঁ যদি চৰকাৰী আঁচনিবিলাক আমাৰ গাঁও অঞ্চলত দুখীয়াসকলে যদি উপভোগ কৰিব নাপায় তেতিয়াহ'লে সমাজ ব্যৱস্থা কেতিয়াও উন্নতি নহ'ব আমি সেইকাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে চৰকাৰে ইয়াৰ উচিত তদন্ত কৰিব লাগে উচিত ব্যৱস্থা ল'ব লাগে যাতে দুৰ্নীতি আৰু পুনৰবাৰ নহয় আজি বিশেষকৈ আজি মহাত্মা গান্ধীৰ যি পবিত্ৰ জন্মদিন এই দিনটোতে আমি এই আঁচনি লোৱাৰ এই কাৰ্যসূচী লোৱাৰ কাৰণটো হ'ল যে মহাত্মা গান্ধীয়ে ভাৰত স্বাধীন হোৱাৰ পিছত ভাৰতবৰ্ষখন ৰামৰাজ্য হিচাপে গঢ়ি তোলা এটা সপোন দেখিছিল কিন্তু তেখেত নিজে শাসন ব্যৱস্থাত নাথাকিল কাৰণে তেখেতৰ যি সপোন সেই বাস্তৱত ৰূপায়িত নহ'ল আমি কিন্তু বিচাৰোঁ যে মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষৰ যি সপোন ৰাম ৰাজ্যৰ সপোন দেখিছিল সেই ৰাম ৰাজ্যৰ সপোন যাতে BTR অঞ্চলত বাস্তৱায়িত হয় আৰু সেইকাৰণে আমি UPPL হিচাপে আজি অৱস্থান ধৰ্মঘট কৰি ভাৰত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে আমাৰ BTR অঞ্চলত চলি থকা যি দুৰ্নীতি সেইখিনি নাইকিয়া কৰক আৰু এই নাইকিয়া কৰাৰ ক্ষেত্ৰত আমি UPPL যথেষ্ট ভূমিকা ল'ম আৰু চৰকাৰ আমি সহায় কৰিম আজি এই অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমি ভাৰতকে
অসম চৰকাৰ মুখ্যমন্ত্ৰী ৰাজ্যপাল আৰু ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী তেখেতৰ ওচৰলৈকে আমি এটা স্মাৰক পত্ৰ জনাম যি স্মাৰক পত্ৰৰ জৰিয়তে অন্ততঃ বিটিআৰ অঞ্চলত বাধে চলি থকা যি দুৰ্নীতি যি ভ্ৰষ্টাচাৰ যি অপশাসন গোটেইখিনিৰ তদন্ত CBI দ্বাৰা হওক আৰু দোষী ব্যক্তিসকলক দোষী বিষয়াসকলক তদন্তৰ জৰিয়তে প্ৰমাণিত হ'লে তেওঁলোকে উচিত ব্যৱস্থা আইনী ব্যৱস্থা লওক তেওঁলোকে শাস্তি দিয়ে সেই দাবী উত্থাপন কৰে আমি আজি এই প্ৰৱৰ্তন ধৰ্মঘটৰ জৰিয়তে চৰকাৰক দাবী জনোৱাৰ লগতে আমি স্মাৰক পত্ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিব এটা ধৰ্ণা কাৰ্যসূচী চলিছে এইটো আচলতে এটা নাটক কাৰণ তেওঁলোকে দেখিছে যে এইবাৰ নিৰ্বাচনত তেওঁলোকে ভাত নিসিজিব আৰু সেইকাৰণে তেওঁলোকে কেনেকৈ ৰাইজক ফুচলাই পেলাই ভোট আদায় কৰি কেনেবাকৈ গাড়ীত বহাৰ সুযোগ এটা উলিয়াই ল'ব পাৰে সেইটোৰ প্ৰচেষ্টা কৰি আজি এই নাটক ৰচনা কৰিছে যি সময়ত গোটেই অঞ্চলৰ ৰাইজে নিজৰ অধিকাৰৰ কাৰণে আন্দোলন কৰিছিল সেই আন্দোলনত তেওঁলোকে মদে মাংসে খাই ফূৰ্তি তামচা কৰি আছিল আজি তেওঁলোকে নিজৰ গাঁতি ৰক্ষা কৰিবৰ কাৰণে সামান্য নিৰ্বাচন বিচাৰি আন্দোলন কৰিছে এইটো হাস্যকৰ হাগ্ৰামা মহিলাৰ ব্যৱসায়িত হাস্যকৰ আমি তেওঁলোকৰ এই কিবা এটা নাটক বুলি অভিহিত কৰিছোঁ কাৰণ তেওঁলোকে গাদী ৰক্ষাৰ স্বাৰ্থতে নাটক অৱতৰণ কৰিছে আৰু তেওঁলোকৰ এই নাটকৰ নিশ্চয় শেষ হ'ব একো ফল নধৰিব কাৰণ নিৰ্বাচন ঠিক সময়ত অনুষ্ঠিত হ'ব তেওঁলোকে দাবী কৰা নকৰাৰ লগত নিৰ্ভৰ কৰে তেওঁলোকে দাবী কৰিলে নিৰ্বাচন বিষয়ে যে ইলেকশ্যন পাতিব সেইটো নহয় ইলেকশ্যন নিজৰ সময়মতে হ'ব অনুষ্ঠিত হ'ব আৰু তেওঁলোকৰ দাবীৰ কোনো মূল্য নাই সেইকাৰণে আমি তেওঁলোকৰ এই আন্দোলনক এটা নাটক বুলি অভিহিত কৰিছোঁ আৰু সঁচা নাটকেই হয় তেওঁলোকৰ এই আন্দোলনৰ কোনো মূল্য নাই UPPL सरकार फैनायनि उनाव भ्रष्टाचारनि सायाव दुर्नीतिनि सायाव नोंथांमोननि पदक्षेपा माबायदि আমি UPPL হিচাপে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে আমি যদি চৰকাৰ গঠন কৰোঁ তেতিয়াহ'লে অন্ততঃ বিটিআৰ অঞ্চলৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ আৰু অপশাসন সম্পূৰ্ণৰূপে নিৰ্মূল কৰিম সম্পূৰ্ণৰূপে নাইকিয়া কৰিম আৰু সেইকাৰণে আজি হাগ্ৰামা মহিলাৰ যি দুৰ্নীতি তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ধৰ্ণা দিবলৈ সাহস গোটাইছোঁ আমি নিজে দুৰ্নীতিগ্ৰস্ত মনোভাৱ থকা হ'লে আজি হাগ্ৰামাৰ বিৰুদ্ধে তেনেকুৱা অৱস্থান ধৰ্মঘট কৰিব নোৱাৰিলেহেঁতেন আৰু তেওঁৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিলে সাহসেই নাপালোঁহেঁতেন আমি UPPLৰ যিসকল নেতৃত্বত আছোঁ আমি সকলোৱে এটা সিদ্ধান্ত লৈছোঁ যে আমি দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰিম দুৰ্নীতিমুক্ত সমাজ গঠন কৰিম ভ্ৰষ্টাচাৰ আমাৰ সমাজৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া কৰিম আৰু তাৰ কাৰণে যি লাগে আমি জান প্ৰাণ দি কাম কৰিম बिश्वजित दैमारिया बिटिआर माखासे दफाफोरनि सायाव गोजोननाय फोरमायदों नोंथाङा बिनि सायाव मा फोरमायनो আজি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই বিটিআৰ সম্পৰ্কত যিখিনি ব্যৱস্থা আমি পাইছোঁ তাৰ প্ৰতি সন্তুষ্ট প্ৰকাশ কৰিছে আৰু তেখেতে সঁচা কথাটোকে উপলব্ধি কৰিছে তাৰ কাৰণে তেনেদৰে বিটিআৰৰ জৰিয়তে আমি যে বহুত পাইছোঁ বহুত সুবিধা পাইছোঁ বহুত অধিকাৰ পাইছোঁ বহুত ব্যৱস্থাখিনি পাইছোঁ এই কথাখিনি তেখেতে উপলব্ধি কৰিছে আৰু সেইকাৰণে সন্তুষ্টি প্ৰকাশ কৰিছে আৰু আমি তেখেতৰ এই সন্তুষ্টি প্ৰকাশ প্ৰতি আদৰণি জনাইছোঁ কাৰণ সত্য সদায় সত্য প্ৰকাশিত হ'ব লাগে ৰাইজে জানিব লাগে আৰু তেখেতে সত্য কথাটো প্ৰকাশ কৰিছে আজি হাগ্ৰামা মহিলাৰ নেতৃত্বত যি BPF শাসন চলি আছিল তেওঁলোকে সদায় সত্য কথাক বাধা দি ৰাখিছিল সঁচা কথাবোৰ তেওঁলোকে লুকাই ৰাখিবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁলোকৰ যি মিথ্যাচাৰ সেইখিনি উদঙাই দিলে আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া সেইকাৰণে তেখেতে সঁচা কথাটোকে ৰাইজক জানিবলৈ দিছে আৰু হাগ্ৰামা মহিলাৰ তেওঁৰ কোম্পানীৰ যি ভ্ৰষ্টাচাৰী সেইখিনি ভ্ৰষ্টাচাৰী যিটো মুখা সেইখিনি খুলি দিছে আৰু সেইকাৰণে ৰাইজে অন্ততঃ তেওঁলোকক চিনি পাইছে যে হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ যিসকল কৰ্মী আছে তেওঁলোক যে মিথ্যাচাৰী কথাখিনি জানিব পাৰিছে আমি বিশ্বজিৎ দৈমাৰীৰ যি সাহস তাক আদৰণি জনাইছোঁ আৰু আশা কৰোঁ তেখেতে আগন্তুক দিনবিলাকত সত্যৰ কাৰণে যুঁজ দি যাব